এয়া মই পিঠাগুড়ি মিক্সিত খুন্দি লৈছোঁ। পিঠাগুড়িখিনিৰ লগত মই আটা মিক্স কৰিছোঁ। আপোনালোকৰ তাত যদি আটা নাথাকে তেতিয়া ময়দাও মিক্স কৰিব পাৰে, ময়দা মিক্স কৰিলেও ভাল হয়। গুড় নিজৰ জোখমতে ব্যৱহাৰ কৰিব। গেছৰ ফ্লেমটো জ্বলাই ল' মিডিয়ামত দি ল'ব। দেখিছে চচপেনত মই গুড়খিনি এতিয়া পগাম। বেছি টাইম উতলাব নালাগে, গুড়খিনি গলিলেই হৈ যাব। দেখিছে গুড়খিনি গলি গৈছে। এতিয়া নমাই দিব। গুড়খিনি চাকনিৰে চাকি অলপ অলপকৈ দিব, অলপ অলপকৈ দি মিলাই থাকিব। ভালকৈ মিলাব লাগিব। দেখিছে মই অলপ অলপকৈ দি মিলাই আছোঁ। তেনেকৈ আপোনালোকেও অলপ অলপকৈ দি মিলাব। দেখিছে মোৰ ডাঠ হৈ আছে পেষ্টটো, আৰু অলপ মই দি লৈছোঁ। দেখিছে মই মিলাই আছোঁ। যিমান ভালকৈ মিলাব সিমান ভাল হয়। মিলাই থাকিব এনেকৈ। ইয়াত দেখিছে মোৰ প্ৰায় হৈ গৈছে মিলাই। বেছি ডাঠো নকৰিব, বেছি পাতলো নকৰিব, এটা জোখত থ'ব। বেছি পাতল হ'লেও বেয়া, বেছি ডাঠ হ'লেও বেয়া হয়। পিঠাটো যিমান ঘুটিব পাৰে আপুনি পিঠাটো সিমান ফুলিব। ইয়াত দেখিছে মই ঘুটি আছোঁ, আপোনালোকেও তেনেকৈ ঘুটিটো পাতি দিছোঁ। ইয়াত মই ৰিফাইন তেল ইউজ কৰিছোঁ, আপোনালোকে বেলেগো কৰিব পাৰে। গেছৰ ফ্লেমটো ল'ত ৰাখিব। ইয়াত মই অলপমান মিশ্ৰণ দি চেক কৰি চাইছোঁ। বেছি তেলখিনি গৰম হ'লেও পিঠাখিনি পুৰি যাব পাৰে। ইয়াত দেখিছে পিঠাখন উপঙি অহালৈ ৱেইট কৰিব। দেখিছে পিঠাটো ফুলি উঠিছে। এতিয়া আপুনি লিড দিব। দেখিছে গোটেইকেইটা পিঠাই ফুলি উঠিছে মোৰ। আৰু এনেকৈয়ে মোৰ এখনৰ পাছত এখন পিঠা বনাই যাম। এয়া মোৰ পিঠা হৈ আছে। দেখিছে ধুনীয়াকৈ পিঠাবোৰ ফুলি উঠিছে। আপোনালোকে যদি মোৰ এই ৰেচিপিটো চাই ভাল পাইছে তেন্তে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো ক্লিক কৰিব, তেতিয়া মোৰ নতুন ভিডিঅ' লগতে পাব। থেংক ইউ। পিঠা পুৰি হৈয়ে গৈছে। এই মোৰ পিঠা ৰেচিপিটো চাই কেনেকুৱা পালে লাষ্টত কমেণ্ট কৰি প্লিজ জনাব। আৰু আজিলৈ ইমানেই। নেক্সট ভিডিঅ'ত আকৌ লগ পাম। যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পাইছে তেন্তে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো ক্লিক কৰি দিব, তেতিয়া মোৰ নতুন ভিডিঅ'ৰ লগতে পাব। থেংক ইউ।